নতুন ষ্টাইল আপোনালোকে ব্যৱহাৰ কৰিব, পেট কমি যাব। কমিছে দাদা, কমিছে দাদা, কমিছে 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 দাদা, কমিছে। সদায় বহি থাকে, আজি তেখেতক টচ মাৰিব লগাই দিছোঁ। কেনে ঠিকে আছে? মোৰ বহুত দুখ, এতিয়া প্ৰকাশ কৰিব নোৱাৰি। প্ৰকাশ কৰিম, অলপ দুদিন টাইম লাগিব, কিন্তু দুখখিনি প্ৰকাশ কৰা হ'ব। মোৰ নাম মহম্মদ ৰুহান আলী। মোৰ ভাল লাগে আপোনালোকৰ ভিডিঅ'বিলাক চাই, আৰু মই সদায় চাওঁ। থেংক ইউ থেংক ইউ থেংক ইউ। মই বিগ ফেন হৈ গৈছোঁ। এচি ব্লেক লৈ আহিল। কিমান টকা ল'লে? 180 টকা। বা বহুত দাম বাঢ়িল দেখোন। আগতে কম আছিল নেকি ভাই? আগতে কম আছিল, আগতে 70 টকা নে 60 টকা আছিল। অঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ দুখীয়া প্ৰডাকশ্যন ব্লগলৈ। আজি ৰাতি এটা সন্ধিয়া এটা ভিডিঅ' হ'ব। ভিডিঅ'টোত কি কি হয় গোটেইখিনি আপোনালোকক দেখাম। ত' ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। থেংক ইউ। 3 বান্দৰ দেখা পাইছিলোঁ, লগত 4 বান্দৰ আহি গৈছে। এই তাকে মুস্তাকা, তুমি বগা আনিব দিছা, বেয়া নাপাবা আৰু বগা আনিব দিয়ে কাৰণে তো সিহঁতৰ চকু পানী ওলাই গৈছে, বগা খাব নাপায়। মানিলে মই কি কৰিম ঘৰত এতিয়া? মাথাটো বেয়া কৰি থাকে, কথা পাতি আছো। বান্দৰ বেয়া কথা নকওঁ, মই নুশুনো। মই বেয়া কথা নুশুনো। বিয়া পতা মানুহ ইয়াতে কিয়? পুলিচ ডাইৰেক্ট একদম ডিফেন্সৰ পৰা আহিছে, ডাইৰেক্ট পাৰ্মিশ্যন পাইছে। এয়া পুলিচৰ পোছাক পিন্ধি আছে, এই ডুপ্লিকেট পুলিচ হ'ব এতিয়া তেখেত এই চকত এতিয়া এয়া কৰিব, পইচা লুটিব মানুহৰ পৰা, গাড়ী ৰখাব আৰু পইচা ল'ব। এইজন এই আমাৰ এইজন ছাৰে আজি এখন নতুনকৈ টমটম লৈছে, সেই টমটমখন ভাড়া দিব। সেইখন তাতে লাগি আছে টমটমখন। তেখেতে আজি আমাক এটা খানা দিব ৰাতি। শ্বুটিংটো হৈ উঠাৰ পিছত খানাটো খাম আমি। থেংক ইউ আজাদ। তোমাৰ সপোনবোৰ যাতে সপোনবোৰ পূৰণ হয়। এই ৰাজা তাত মই 300 টকা পাওঁ, সি আজি 200 টকা দিলে, এইটো লৈ ল'লোঁ। কালি বোলে 100 টকা দিব, হ'ব মানিছোঁ বাৰু। ফাইনেলি ষ্টেণ্ডাৰ্ড আহি গ'ল আমাৰ প্ৰডাকশ্যনত। বহুত প্ৰয়োজন আছিল, দুখীয়াৰ পৰা অলপ ধনী হ'ব পাৰিছোঁ। অলপমান বহুত প্ৰয়োজন আছিল। কেমেৰা কপি থাকে হাতেদি, এইডাল হোৱাৰ পৰা বহুত সুবিধা হৈছে আৰু। এই আমাৰ প্ৰেংক ষ্টাৰ্ট হৈ আছে। তেখেতে বিনা হেলমেটৰ মানুহ ধৰি আছে। এখন বাইক ধৰিব দি আছোঁ বিনা হেলমেটৰ। এতিয়া দেখোন বাইকৰ সলনি দেখোন 4চকীয়া সোপাই আহি আছে। 4চকীয়া সোপা ধৰিলেতো তেখেতক লেণ্টা কৰি দৌৰাব তেখেতক। বাইকত হ'লে পাৰি আৰু। তোমাৰ বোলে দুখ হৈ আছে? মোৰ বহুত দুখ, এতিয়া প্ৰকাশ কৰিব নোৱাৰি। প্ৰকাশ কৰিম, অলপ দুদিন টাইম লাগিব, কিন্তু দুখখিনি প্ৰকাশ কৰা হ'ব। এনেকুৱা ৰাখি থৈ দিলে বেছি বেয়া বোলে, সেইকাৰণে ৰাখি নথওঁ। অলপ অলপ প্ৰকাশ কৰিছোঁ, আৰু বাকী যিমানখিনি পাৰোঁ প্ৰকাশ কৰিম। এতিয়া ক'ত যাব লাগে? এতিয়া মই BL ৱাইন শ্বপ, জুবিনৰ গান গাব। জুবিনৰ গান গাওঁ, 2-এষাৰ গান গাওঁ, বৰষুণ দিওঁ। এয়া লগত আছে বৰষুণ দিয়া মানুহ, ৰ'দো দিব বৰষুণো দিব। আমাৰ নিপু আমাৰ আহি গৈছে উপস্থিত মঞ্চলত। এখেত হ'ল অসম ক্ৰিকেট প্লেয়াৰ, এখেত আমাৰ ভাল ইছলামপুৰৰ প্লেয়াৰ। এখেতে 6 মাৰে 6টা বলত 6টা। মাল লৈ আহিল। এচি ব্লেক লৈ আহিল। কিমান টকা ল'লে? 180 টকা। বা বহুত দাম বাঢ়িল দেখোন। আগতে কম আছিল নেকি ভাই? আগতে কম আছিল, আগতে 70 টকা নে 60 টকা আছিল। অঁ, এতিয়া 180 টকা হৈছে। পেট কমোৱা নতুন ষ্টাইল আপোনালোকে ব্যৱহাৰ কৰিব, পেট কমি যাব। কমিছে দাদা, কমিছে দাদা, কমিছে 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 দাদা, কমিছে। এইয়া শ্বুট হৈ আছে আৰম্ভ। এই তেখেতক ফ্লাছ মাৰা হৈছে। তেখেতটো মেন ইন ব্লেকটো, সেইকাৰণে বহুত ফ্লাছ মাৰিব লাগিছে। এই গ্লাছৰ কথা কৈ আছে তেখেতে। অঁ, গ্লাছটো আছে, জেগাত আমাৰ আছে, আমাৰ ফাৰ্মাচীখনত আছে গ্লাছ। এইয়া চাই থকা আপোনালোক, কেমেৰা ইজ ৰেডি। আচ্ছা, দোকান বাদ দি কেনে আমাৰ ষ্ট্ৰিং এয়া চাই আছে, শ্বুটিং চাই আছে। আমাৰ শ্বুটিং চাই আছে তেখেতে, আমাৰ বিগ ফেন হয়। থেংক ইউ চাচা। আহিব আপোনালোকে ইছলামপুৰ চকত তেখেতৰ দোকানত। আমাৰ অঞ্চলত গগাইত আহি গৈছে, এয়া চাই আছে তেখেতে শ্বুটিং। গগাইত আহি গৈছে। কেনে কেমেৰা টৰ্চ ধৰাত লগাই দিছোঁ। কেনে ঠিকে আছে? কেনে দিছোঁ? ঠিকে আছে নে ভাই? আজি টৰ্চ ধৰাত লগাই দিছোঁ ভাই, কি ক'বা তুমি? মনৰ সান্তনা পূৰণ হৈছে নে? এই আমাৰ ফেন ফলোয়িং আহি গৈছে। ফেন, আপোনালোকে আমাৰ শ্বুটিং চাই ভাল পায়নে? নমস্কাৰ, মোৰ নাম মহম্মদ ৰুহান আলী। মোৰ ভাল লাগে আপোনালোকৰ ভিডিঅ'বিলাক চাই, আৰু মই সদায় চাওঁ। থেংক ইউ থেংক ইউ থেংক ইউ মই বিগ ফ্ৰেণ্ড হৈ গৈছোঁ, আৰু ৰাজদা বুলি যোনটো কয়, মই তেওঁৰ সৰুৰ পৰাই ফ্ৰেণ্ড, আৰু এতিয়া মই আৰু ফ্ৰেণ্ড হৈ গৈছোঁ। থেংক ইউ থেংক ইউ থেংক ইউ, ভাল লাগিছে বহুত। চাওক বহুত ছেট আপ হৈ আছে, চাওক কিমান কষ্ট হৈ আছে। এই আমাৰ আজাদ আহি গৈছে, এই আমাৰ মুনু মঞ্চলত আহি গৈছে। তেখেতে এতিয়া ডাইৰেকশ্যন দি আছে। মুনু, তুমি কিবা ক'ব বিচাৰিবা আমাৰ ভিডিঅ'ৰ কথা? এই তেখেতে লাষ্ট কৈছে ক'ব। এই আমাৰ আহি গৈছে এইবাৰ এজেণ্ট আহি গৈছে, এজেণ্ট। এইয়া তেখেত সদায় বহি থাকে, আজি তেখেতক টচ মাৰিব লগাই দিছোঁ। কেনে ঠিকে আছে?
সদায় আমি টৰ্চ ধৰোঁ, কেমেৰা ধৰোঁ, তেখেত এলেহুৱা বহি থাকে। আজি তেখেতক টৰ্চ ধৰিব লগাই দিছোঁ। কেনে দিছোঁ মই? ঠিকে আছে। ৰেডি ৰেডি চানি মুটু দাঙি থাকা হাত নমাই দিয়া যেন ফাঁস কৰিবি একশ্যন চাচ চাচ ক'ত চাই আছ তই? পোৱা যায় নহয় আমাৰ ডাবিঙত চলি যাব। কিয় দাবি নচলিব লিপচিং মিলিব নি পজিশ্যন থাকা এই পেনড্ৰাইভটোত সেইখিনি ইনফৰমেশ্যন আছে বুলি এই আমাৰ মাজত উপস্থিত হৈছে তেখেত ভাত পানী খাই শ্বুটিং চাবলৈ আহিছে। চাওক এই চাওক, তেখেতৰ আগতে 6 পেক আছিল, এতিয়া তেখেতৰ পেটটো যাই দিছে, দেখিছে আপোনাৰ। A few moments later. আমি ইছলামপুৰ চকৰ পৰা এতিয়া কমাৰ্চ কলেজ আহি পালোঁ। কমাৰ্চ কলেজৰ আগত আমাৰ অলপ শ্বুটিং হ'ব, তাৰ পৰা আমাৰ কৰিম চকত শ্বুটিং হ'ব। আমাৰ এয়া ছাৰ আহিছে, পুলিচ, আমাৰ কনষ্টেবল। ভালনে? কনষ্টেবল নহয়, ভাল, তেখেত ওপৰৰ মাল। এইমাত্ৰ এটা ইঞ্চিডেণ্ট এটা কমেডি ইঞ্চিডেণ্ট হৈ গ'ল। মুস্তাফকা মই এনেকৈ ৰাস্তাত আহি ৰখিলোঁ, মানে কেমেৰা পাতি সাজু কৰিম আৰু সেইখিনি সময়তে ৰাস্তাৰ ইফালেদি মানে এখন পুলিচৰ গাড়ী গ'ল, মানে বলেৰ' এখন। মুস্তাফকাকটো ঘূৰি ঘূৰি চাই গৈছে পুলিচকেইটাই, কোনটো ব্ৰাঞ্চৰ চিনি পোৱা নাই, ভাবিছে পুলিচটো হয়, কোনটো ব্ৰাঞ্চৰ আপুনি? দলগাঁও ব্ৰাঞ্চৰ। এই কেমেৰা আহি গ'ল। আপোনালোকে এটা বস্তু দেখা পাব, সেইখন ফিল্ড চাওক, এইখনৰ কিং হয় মই ক্ৰিকেটৰ। এতিয়া পানী পৰাৰ কাৰণে বহুত দিন খেলিব পৰা নাই। এই বৰষুণটো দিছে, বেয়া কৰা নাই, কিন্তু আমাৰ ফিল্ডখনত পানী পৰি অৱস্থা বেয়া হৈ গ'ল। আপোনালোকে আহিব, চেলেঞ্জ দিছোঁ আপোনালোকক। ফিল্ডখন চাওক আপোনালোকে কেনেকুৱা পানী হৈ আছে। এখন ইণ্টাৰনেশ্যনেল ফিল্ড হয়, অনলি ক্ৰিকেট পস্ক খেলা হয়। আহিব আপোনালোকে, চেলেঞ্জ। কাৰেণ্ট গ'ল, শ্বুটিং কৰিব আহিলোঁ, কাৰেণ্ট গ'ল। এয়া চাওক, আন্ধাৰে মুন্ধাৰে এতিয়া মাথাটো বেয়া হ'ল, মাথাৰ কামেই নিচাইছে। লাইটটো বিচাৰি ফুৰোঁ আৰু লাইটটো বাৰে বহুত কষ্ট হয় দাদাসকল, বহুত কষ্ট হয়। এনেই ভিডিঅ' নকৰোঁ, বহুত কষ্ট হয়, মাথা বেয়া হৈ যায়। সেই গা ধোৱা সময় নাপাওঁ, দিনটো লাগি যাওঁ। আৰু এতিয়ালৈ সফলতা হোৱাই নাই, কি বা হৈ আছে। দুখ লাগে, বহুত দুখ লাগে। এনেকৈ অন্তত আমাৰ কাৰেণ্ট আহিল, আমি এতিয়া শ্বুটিং কৰিম। কষ্ট দুখ ভাগৰ চব বাদ দিছোঁ। ঠিকে আছে, নাই এতিয়া বৰ্তমান বেয়া ফ্লাইট আহিছে তো চাই থাক ভিডিঅ'টো চাই থাক। এই চাওক আপোনালোকে, এই আমাৰ এক্টৰক ক'ত সোমাই দিছোঁ চাওক। এই এনাকন্দা গুফাত সোমাই দিছোঁ তেখেতক। তেখেতে এই এনাকন্দা গুফাটোত সোমাই যাব। এইটো গুফা দেখিছেনে? চাজা পাইছে এখেতে পলাইছে, দেৰি কৰা চাজা। এয়া আমাৰ ৰাতি বৰ্তমান শ্বুটিং চলি আছে। আমাৰ ডন আছে, সৰু বাবু, লগতে লম্বু DSP আছে, আৰু পিছফালে আমাৰ কেমেৰামেনত সুমন আছে, ৰাজ আছে। মই লাইট ধৰি আছোঁ, আপোনালোকে দেখাই পাইছে। শ্বুটিং চলি আছে। মুস্তাফকা ফাইনেলি আজি মাৰ্ডাৰ হৈ যাব, মানে মাৰ্ডাৰ কৰা হ'ব তেখেতক। এই চিনটোত মানে তেওঁ মাৰ্ডাৰ হৈ যাব। A few moments later. আজিৰ ব্লগটো এইখিনি আছিল। যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই, নেক্সট ব্লগত আকৌ লগ পাম।